নমস্কাৰ বন্ধুসকল, লাইট সাউণ্ড চেণ্টাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ত্ৰিদীপ, আপোনালোকে চাই আছে লাইট সাউণ্ড চেণ্টাৰ। মই আজি 160 ৱাটৰ এটা আহুজাৰ এম্প্লিফায়াৰৰ ওপৰত ভিডিঅ' বনাই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মোক এজন ব্যক্তিয়ে পি শইকীয়াদেৱৰ এজন ব্যক্তিয়ে মোক কমেণ্ট কৰিছিলে যে 160 ৱাটৰ এম্প্লিফায়াৰৰ স্পীকাৰ কানেকশ্যনৰ ওপৰত ভিডিঅ' বনাব বুলি। আজি তেখেতৰ ভিডিঅ' বনাই দিলোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেললৈ নতুনকৈ আহিছে, চেনেলটো আগুৱাই যোৱাত অলপ সহায় সহযোগিতা আগবঢ়াই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো আহুজা 160 ৱাটৰ এম্প্লিফায়াৰ। আহুজা বহুত ইণ্ডিয়াৰ ভিতৰতে ভাল কোম্পানী হয়, এম্প্লিফায়াৰ কোম্পানী। আপুনি ইয়াৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিব পাৰে চাউণ্ড বিজনেছৰ ওপৰত। এইটো অন অফৰ ছুইচ, অভাৰলোড ইণ্ডিকেটৰ, ৰিছেট বুটাম আৰু আউটপুট লেভেল ইণ্ডিকেটৰ, ব্ৰেছ, ট্ৰেভেল, মাষ্টাৰ, আপোনাৰ এইটো চিলেক্ট মানে ছুইচ বক্স চলাব পাৰে, আপুনি হৰ্ণ চলাব পাৰে আৰু 5টা মাইকো চলাব পাৰে আপুনি। আমি এতিয়া বেক পেনেললৈ যাম। বেক পেনেললৈ যোৱাৰ আগতে মই কৈ দিছোঁ আপোনাক, ভিডিঅ'টো স্কিপ নকৰিব। যদি স্কিপ কৰে আপুনি ভিডিঅ'টো একো বুজি নাপাব। আপুনি যদি সেই স্কিপ কৰি দিয়ে, মই কথাখিনি যদি মোক ক্লিয়াৰ নহয়, আপুনি যদি নুশুনে, তেতিয়া ইয়াত স্পীকাৰো জ্বলিব পাৰে বা এম্প্লিফায়াৰো বেয়া হৈ যাব পাৰে। আহক আমি বেক পেনেললৈ গৈছোঁ। এয়া আহিলোঁ মই বেক পেনেললৈ। এইটো স্পীকাৰ লাইন, বৰ বেছি দীঘলীয়া নাই কৰা, অলপ সোনকালে কৰিব বিচাৰিছোঁ মই। এইটো স্পীকাৰ লাইন এইটো আপোনাৰ ড্ৰাইভাৰ ইউনিট চলিব। ইয়াত স্পীকাৰ চলিব, ড্ৰাইভাৰ ইউনিট চলিব আপোনাৰ। ইয়াত ওপৰত চলিব এইটো যিটো ট্ৰেন্সফৰ্মাৰ যিটো ট্ৰেন্সফৰ্মাৰ ইউনিট দুটা থাকে। ড্ৰাইভাৰ ইউনিট যিটো আপোনাৰ হৰ্ণৰ পিছফালে লাগে যে ড্ৰাইভাৰ ইউনিট, সেইটো দুটা ষ্টাইলৰ থাকে। এটা থাকে ট্ৰেন্সফৰ্মাৰ ভিতৰত থাকে আৰু এটা উইদাউট ট্ৰেন্সফৰ্মাৰ থাকে। ট্ৰেন্সফৰ্মাৰ নথকা এটা থাকে। নথকাটো চলিব এই তলত, ট্ৰেন্সফৰ্মাৰ থকাটো চলিব ওপৰত। ট্ৰেন্সফৰ্মাৰ থকাটো হ'ল ভল লাইন আৰু ট্ৰেন্সফৰ্মাৰ নথকাটো হ'ল ওম লাইন। এইটো হ'ল ওম লাইন, এইটো হ'ল ভল লাইন। যদি আপুনি, মই ধৰি ল'লোঁ আপুনি এটা ট্ৰেন্সফৰ্মাৰ থকা এটা চলাব বিচাৰিছে, তেতিয়া কলাডাল লগাই দিব ইয়াত কমনত। ইডাল লগাই দিব যদি 70 ৱাটৰ হয়, যদি সেইটো তেতিয়া ইয়াত 70 লগাই দিব। যদি 100ৰ হয় তেতিয়া 100ত লগাই দিব, বছ হৈ যাব। মানে মই ট্ৰেন্সফৰ্মাৰ কথাটো কৈছোঁ দেই, ট্ৰেন্সফৰ্মাৰ যিটো আপোনাৰ ড্ৰাইভাৰ ইউনিট, সেইটো কথাটো কৈছোঁ। যদি আপুনি স্পীকাৰ লগাব বিচাৰে, এইটো মই হেৰিটো কৈ দিছোঁ, পাৱাৰ আউটপুটটো 160 ইয়াত মেক্সিমাম পাৱাৰ দিছে ইয়াক 210তকৈ আপুনি অভাৰ দিব নোৱাৰিব। মই খালি 300লৈকে দি দিওঁ কেতিয়াবা অসুবিধা হ'লে, কিন্তু হ'লেও মই আপোনাক সেইটো দিবলৈ নকওঁ। কিন্তু 210হে কোম্পানীয়ে লিখি পঠাইছে, মানে মেক্সিমাম পাৱাৰ 210, তাতকৈ ওপৰ আপুনি যাব নালাগে। তাতকৈ ওপৰত গ'লে আপোনাৰ বিপদো হৈ যাব পাৰে বা জ্বলিও যাব পাৰে, কিবা হ'বও পাৰে। মই সেইটো আপোনাক নকওঁ মই এইটো দিব লাগে বুলি। খালি 210হে মানে ইয়াত লিমিটেড, সীমাবদ্ধ। আপুনি ইয়াত আহুজা 100 ৱাটৰ দুটা বক্স বজাব পাৰিব। মানে আহুজা বুলিয়ে নহয়, মানে যিকোনো স্পীকাৰ আপুনি 100 ৱাটৰ দুটা স্পীকাৰ লগতে জুতি বজাব পাৰিব। বঢ়িয়া চাউণ্ড দিব, আপুনি টেনশ্যন ল'বই নালাগে, ইমান মজা দিব। মানে যদি দুটা কানেকশ্যন কৰে আপুনি, তেতিয়া মই কেনেকৈ কৰিব মই কৈ দিছোঁ। দুইটা বক্সৰ আপুনি কমন দুইডাল কমন আনিব। সেইটো বক্সৰ কমন ল'ব। এইটো ধৰি ল'লোঁ, এইটো এটা বক্স, এইটো এটা বক্স। এইটো বক্সৰ কমনডাল, এইটো বক্সৰ কমন এডাল লৈ আহিলে, এইটো বক্সৰ কমনডাল, এইটো বক্সৰ কমন দুইডাল ল'লে, জুতি লৈ ইয়াত লগাই দিলে কমনত। তাৰপৰা ইটো বক্সৰ 8 থাকিব দেই, ইটো বক্সৰ এইটো ছিংগল বক্সৰ হিচাপে 8 থাকিব। সেই 8ৰ যিডাল মানে আপোনাৰ চুইচত থাকিব নহয়, সেইডাল এডাল জুতিব।
এইটত লগাব নহয়, আকৌ ইডালো এইটত লগাব। এইটত লগাই সেইডাল আনিব, দুইডাল আনিব, এইটো সেয়াটো এইটত লগাব, এইটো এইটত লগাব, এইটত লগাই দুইডাল আনিব, আনি এই 4ত লগাই দিব। কথাটো বুজি পাইছেনে? কমন দুইডাল কমন জুতিব, দুইডাল দুফালৰ পৰা দুডাল আনিব, দুটা বক্সৰ পৰা দুডাল আনিব। 100 ৱাটৰ বক্সটোৰ পৰা আনিব এডাল, মানে মাইনাছ কুলাৰডাল আনিব কমনলৈ। বুজি পাইছেনে আপুনি? মানে 100 ৱাটৰ বক্স দুটা কথা ক'লোতো মই। 100 ৱাটৰ বক্সত কমন 8 এনেকৈ থাকিব, অকল এই দুটাই থাকিব। এই কমনে দুইডাল কমন, এইটো এটা বক্স ধৰি লওক আপুনি, এইটো এটা বক্স ধৰি লওক, দুইটা। এই কমন দুইডাল আনি এই কমনত লগাই দিব, দুইডাল কমন। তাৰপিছত সিডাল 8 থাকিব নহয়, ইটো বক্সতো দুইটা বক্সৰ 8 থাকিবতো, এইডাল 8 আৰু ইডাল 8 ধৰি লওক, এইডাল 8 দুইডাল 8 আনি পিনে এই 4ত লগাই দিব। তাৰপিছত ৰানিং কৰি দিব, বছ সিমানেই। ধুনীয়াকৈ বজিব। যদি ইয়াতো যদি কিবা আপোনাৰ খুটকণ থাকি গৈছে আপুনি কমেণ্ট কৰিব পাৰে। আজি মই টেষ্টিঙৰ ভিডিঅ' নবনাওঁ, অলপ বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। যদি টেষ্টিঙৰ ভিডিঅ' আপোনালোকে বিচাৰিছে তেতিয়া 50টা মই ইয়াত লাইক ৰাখিছোঁ। যদি 50টা লাইক হৈ যায় মই টেষ্টিঙৰ ভিডিঅ' অতি সোনকালে বনাই লৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ সামৰিছোঁ, ধন্যবাদ।